সম্ভাষণ জনালে ভাল লাগিব আৰু আমাৰ বাকৰি চাৰিওকাষে থকা লোকসকলক আমাৰ অস্থায়ী মঞ্চৰ আসনসমূহ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোকে মই মৌচুমী আন্তৰিক শ্ৰদ্ধা হিয়া ভৰা মৰম আৰু ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভকামনা জ্ঞাপন কৰিছোঁ। খানাপাৰা ৰঙালী বিহু সন্মিলনৰ উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষভাৱে তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ মাতি আনি সন্মান দিয়াৰ বাবে। আজি আচলতে আমি সকলোৱে জানো যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অনুষ্ঠিত যিটি বিশেষ দিন, সেইগৰাকী মহান শিল্পীলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কিন্তু একে সময়তে আচলতে চাগে আপোনালোক সকলোৰে মোৰ দৰে একে অৱস্থা যে জুবিন দাৰ বিহীন প্ৰথমটো এইবাৰ বহাগ